নমস্কাৰ, মোৰ নাম তন্ময়জ্যোতি পাঠক। আজি মই পাঠ ৫-৬ ঋতু পঢ়িব ওলাইছোঁ। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এইকেইটা হ'ল ৬ ঋতু। জেঠ আৰু আহাৰ মাহ হ'ব গ্ৰীষ্ম ঋতুত, আহিন আৰু কাতি মাহ হ'ব শৰৎ ঋতুত, মাঘ আৰু ফাগুন মাহ হ'ব শীত ঋতুত, শাওণ আৰু ভাদ মাহ হ'ব বৰ্ষা ঋতুত, আঘোণ আৰু পুহ মাহ হ'ব হেমন্ত ঋতুত, চ'ত আৰু বহাগ মাহ হ'ব বসন্ত ঋতুত। ৬ ঋতু প্ৰাকৃতিক পৰিৱৰ্তন আৰু গুণ অনুসৰি বছৰটোক ৬টা ভাগত ভগোৱা হৈছে। এই ভাগবোৰক ঋতু বোলা হয়। ৬ ঋতুৰ প্ৰত্যেকৰে পৰিৱৰ্তন অনুভৱ কৰা যায়। গৰম গৈ যাৰ জখ সমান হোৱা, যাৰ গৈ অলপ গৰম হ'বলৈ আৰম্ভ কৰা, এইবোৰ পৰিৱৰ্তন সহজে অনুভৱ কৰিব পৰা যায়। বছৰটোৰ দুটা বহল ভাগ, জাড় আৰু জখ। ইয়াৰ ভিতৰত জেঠ, আহাৰ, শাওণ, ভাদ এই 4 মাহত গৰমৰ প্ৰকোপ চৰে। কাতি, আঘোণ, পুহ, মাঘ এই কেইমাহত শীত অনুভৱ কৰা যায়। কিন্তু কোনো বছৰত অসমত বহাগ মাহৰ পৰাই বৰষুণ আৰম্ভ হৈ একেবাৰে আহিন মাহলৈ থাকে। বছৰত 12 মাহ এটা ঋতুক দুমাহকৈ ধৰা হয়। প্ৰতিটো ঋতুৱেই আমাৰ আৱশ্যক। 6 ঋতুৰ ভিতৰত গ্ৰীষ্মক আমাৰ প্ৰথম ঋতু বুলি কোৱা হয়। জেঠ আৰু আহাৰ মাহ এই ঋতুৰ ভিতৰত পৰে। যদিও জেঠ আৰু আহাৰ মাহকে গ্ৰীষ্ম ঋতু বুলি কোৱা হয়, ই কিন্তু শাওণ মাহলৈকে থাকে। এই সময়ছোৱাত গৰমৰ মাত্ৰা অধিক। সূৰ্য সোনকালে উদয় হয় আৰু দেৰিকৈ অস্ত যায়। অৰ্থাৎ এই সময়ছোৱাত ৰাতিতকৈ দিন দীঘল হয়। এই সময়ত খাল, বিল, পুখুৰী, নদ-নদীৰ পানী শুকাই যায়। গ্ৰীষ্ম ঋতুত কেতিয়াবা প্ৰবল ধুমুহা আহে। বহাগ বিহুৰ সময়ত অহা এই ধুমুহাক আমি বৰদৈচিলা বুলি কওঁ। শাওণ আৰু ভাদ মাহক বৰ্ষা ঋতুৰ ভিতৰত ধৰা হয়। এই ঋতুত বৰষুণৰ মাত্ৰা অধিক হয়। গ্ৰীষ্মৰ প্ৰচণ্ড তাপত গছ-লতা তৰু-তৃণ শুকাই যায়। বৰ্ষা ঋতুত বৰষুণৰ পৰশ পাই সেইবোৰ সজীৱ হৈ উঠে। এই ঋতুত আকাশ মেঘাচ্ছন্ন হৈ থাকে। মেঘৰ গাজনি, বিজুলীৰ চমকনি, কেতিয়াবা টিপ কৰি আকৌ কেতিয়াবা মুষলধাৰে বৰষুণ হয়। এই সময়তে খেতিয়কসকলৰ খেতিৰ কামত ব্যস্ত হৈ পৰে। এই ঋতুত অতিবৃষ্টি হ'লে খেতি নষ্ট হয়। ঘৰ-বাৰী, মানুহ, পশু আদি পানীয়ে উটুৱাই লৈ যায়। বৰষাৰ পিছতে সূৰ্যৰ তাপ কিছু কম হৈ শৰৎ ঋতু আৰম্ভ হয়। এই ঋতুত খেতিয়কসকলে খেতি পথাৰৰ কাম শেষ কৰি বিশ্ৰাম ল'বলৈ সময় পায়। বৰ্ষাৰ ক'লা ডাৱৰ আঁতৰি আকাশ ফৰকাল হয়। শুকুলা ডাবৰে আকাশ শুৱনি কৰে। এই ঋতুৰ প্ৰধান উৎসৱ দুৰ্গা পূজা, তাৰ পিছতে লক্ষ্মী পূজা, কালী পূজা, দেৱালী। শৰৎ কালক ঋতুৰ ৰাণী বোলা হয়। আমাৰ চতুৰ্থ ঋতু হ'ল হেমন্ত। কাতি আৰু আঘোণ মাহক এই ঋতুৰ ভিতৰত ধৰা হয়। এই সময়ত দিন চুটি আৰু ৰাতি দীঘল হয়। এই ঋতুৱে শীতৰ আগমন বাৰ্তা কঢ়িয়াই আনে। এই ঋতুত মেঘমুক্ত নীলা আকাশ দেখিবলৈ পোৱা যায়। সেউজীয়া ধাননি পথাৰ সোণ বৰণীয়া হয়। শাক-পাচলি উভৈনদী হয়। হেমন্তৰ পিছতে পঞ্চম ঋতু শীত। এই সময়ত বতৰ ফৰকাল, বেলিৰ তাপ কোমল। পুহ আৰু মাঘ মাহ এই ঋতুৰ ভিতৰত। এই সময়ত জাৰৰ প্ৰকোপ বেছি হয়। গছ-গছনিৰ পাত সৰিবলৈ আৰম্ভ কৰে। খেতিয়কসকলৰ ধান, মাহ, সৰিয়হ আদি খেতি চপোৱাৰ সময়। শীতৰ কাৰণে যথেষ্ট পৰিশ্ৰম কৰিলেও শৰীৰলৈ ক্লান্তি ভাৱ নাহে।
ক্লান্তি ভাৱ নাহে শীতৰ অন্তত বসন্তৰ আগমন হয় চত আৰু বহাগ মাহ এই ঋতুৰ ভিতৰত পৰে এই সময়ত জাৰৰ প্ৰকোপ নাই উৎকট গৰমো নহয় এই ঋতুত প্ৰকৃতিৰ শোভা অতি মনোৰম হয় প্ৰকৃতি দেৱীয়ে যেন সকলো ফালে ৰংহে ছটিয়াই দিয়ে গছে গছে নতুন কুঁহিপাত ওলাই কেতেকী চম্পা তগৰ বকুল আদি ফুলৰ গোন্ধত দশোদিশ আমোল মেলাই থাকে শিমলু পলাশ মদাৰ আদিৰ ৰঙা পাহিয়ে গোটেইখন ৰাঙলী কৰি তোলে নানা চৰায়ে গছৰ ডালত পৰি গীত গাবলৈ ধৰে কুলি কেতেকীৰ মৌ বৰষা মাত শুনিলে মন পুলকিত হয় বসন্ত কালতে আমি মলিয়াই কঠালে মুচি পেলাই ন পানী পাই মাছবোৰে আনন্দতে উজাবলৈ ধৰে নতুনকৈ গজালি ওলোৱা ঘাঁহ বন খাই জন্তুবোৰৰ মহা আনন্দ লাগে এই ঋতুত প্ৰকৃতিৰ শোভা আন সকলো ঋতুতকৈ অধিক হয় বাবেই বসন্তক ঋতুৰাজ বোলা হয় থেংক ইউ